কোনগৰাকী অসমীয়া মানুহে কাম নকৰাকৈ থাকিব কৰিব যেতিয়ালৈকে আমি এটা এনেকুৱা ব্যৱস্থা সৃষ্টি কৰিব পাৰিম তেতিয়া কোনো এজন লোকে নিজে হস্তৰে নিৰ্মিত এটা সামগ্ৰিক বজাৰত উচিত মূল্য পোৱাৰ ব্যৱস্থা যেতিয়া হ'ব এজন মানুহে খুব কষ্টৰে সৈতে যেতিয়া বাঁহৰ ঝাৰু এটা বনাই আনে তাত 10 টকা 20 টকাৰ বাৰ্গেন কৰি থকাতকৈ আমি যদি 50 টকা দিয়ে কিনাৰ আৰম্ভ কৰোঁ আমি তেখেতৰ কৰ্মৰ মূল্যটো দিয়া হ'ল সেই বাঁহৰ এটা টুকুৰা লৈ তেওঁ দিনটো কষ্ট কৰি বাহনি কেইটামান সাজে সেই বাহনিক লৈ তেওঁ বিক্ৰী কৰিবলৈ যায় টুকুৰি বনাই সেই টুকুৰিটোৰ দামটো আমি দিবলৈ বেয়া পাওঁ কিন্তু দামী ৰেষ্টুৰেণ্টত খাব গ'লেতো আমি সকলোবিলাক পইচা দিয়া হওঁ শ্ৰমে যেতিয়া মূল্য পাব প্ৰত্যেকগৰাকী মানুহে কামৰ প্ৰতি আগ্ৰহী হ'ব প্ৰত্যেকে কাম কৰিব আৰু সেই কামবিলাকৰ যোগেদিয়ে অসমীয়া জাতিটোৰ শক্তিশালী এটা অৰ্থনৈতিক ভেটি হ'ব এই মানুহে মানুহৰ বাবে ভবা যিটো কথা যিটো পৰ্যায় সেই পৰ্যায়টোলৈ আমি সকলোকে লৈ যাব লাগিব আমি মানসিকতাৰ পৰিৱৰ্তন আমি নিজৰে পৰা আৰম্ভ কৰিব লাগিব সেই শৃংখলাটোৰ যোগেদি আমি হয়তো মানসিকতাৰ পৰিৱৰ্তন ক'ৰবাত সাধন কৰিব পাৰিম যি মানসিকতাৰ পৰিৱৰ্তনে জাতীয় জীৱনক শক্তি দিব সাহস দিব সেই সাহসখিনি আমি গোটাই লোৱাৰ খুব প্ৰয়োজন